লৰা মানুহ কি বস্তু সোমাই দিলে ছোৱালী ভাল পায় কি লৰা মানুহৰ কি বস্তু লৰা মানুহৰ মানে লৰা মানুহে লৰা মানুহৰ নহয় লৰা মানুহে কি বস্তু সোমাই দিলে ছোৱালী ভাল পায় কৰবা দিবা কি ওপৰত বহি তলত মাৰে দৰকাৰ হলে আঙুলি মাৰে কোনটো পজিশ্যনত মাৰিলে তুমি বেছি ভাল পোৱা মানে কি কৈ আছা বুজা নাই কোনটো পজিশ্যনত মাৰিলে তেখেতক মই এটা কুৱেশ্যন সুধিছিলো যে বয়ফ্ৰেণ্ড আছে নে নাই প্ৰেমিক তো তেখেতে মানে ক'ব ইচ্ছা কৰা নাই তো আপোনাৰ সেই যাদুকৰী মাইণ্ডেৰে উলিয়াওক যে তেখেতৰ বয়ফ্ৰেণ্ড আছে নে নাই বা মই ৰিভিল কৰি দিওঁ নেকি বয়ফ্ৰেণ্ডৰ নাম Get ready I'm a king, but I'm far from a saint. They call me a bad man, that's a good thing. Mama said swing. Start হৈছে ওকে নমস্কাৰ নমস্কাৰ তাকে মোৰ লগত আছে এফালে Jss Unscripted নাকি কেনে খবৰ বঢ়িয়া বাকি Jss মানে আপোনালোকে নিশ্চয় গমেই পায় জাবৰ চেলেকা ছোৱালী উঠিছিল নে কি কৈছা ফুল মিনিংটো কি আছিল জাম্পিং স্পাইডাৰ ষ্টুডিঅ মানে গোটাইতো অসমীয়া তোমাক হেনেকা জানে যে জাবৰ চেলেকা সোৱা ৰস কৰি দিলে প্ৰথমতে জাম্পিং স্পাইডাৰ ষ্টুডিঅ তো কেনেকুৱা লাগিল আহি কি বহুত ভাল লাগিছে আৰু বিশেষকৈ বহুত দিনৰ মূৰত তোমাক লগ পালো হয় ঋতুক লগ পালো আৰু লগতে আমাৰ বেকত ভাইটিসকল আছে ভাল লাগি আছে আৰু ইমৰান হাজমি আছে লগতে সেইটো কাৰণে আৰু ভাল লাগিছে কেনেকুৱা খবৰ পাতি সব ওকে ওকে ভালে আছো মানুহটো মানে হাঁহি থাকে আপোনাৰ নিশ্চয় কমেণ্ট সেকশ্যনত গমেই পায় পুৰা একদম হাঁহি ফুটি থকা এজনী ছোৱালী আৰু বাৰ ঘৰটো ক'ত আছিল যোৰহাট যোৰহাট আমি য'ত আছো এই ঠাইটোৰ মালিকৰ ঘৰো যোৰহাট সব যোৰহাটে লাগি গৈছে আজি আমি কোনো ধৰণৰ ধৰা মোৰতো পডকাষ্ট লোৱা ইণ্টাৰভিউ লোৱা অভ্যাস নাই তোমাৰ বহুত আছে বহুত এক্সপিৰিয়েঞ্চ থকা মানুহ তো মই ৰোজ বুলি ক'লে বহুতে এই কণ্টেণ্ট কেইটা এনেকৈ ভাবে যে আমি গেষ্টক অনলি ৰোজ কৰোঁ বাট আমাৰ টাৰ্গেটটো হ'ল আমাৰ ছ'চাইটিত কিছুমান এনেকুৱা মানুহ থাকে যিবিলাক মানে মুখা পিন্ধা যিটো জুবিন দা কৈছিল মুখা গানটো বনাই থৈ গৈছিল মুখাখন ঠিকে পিন্ধি আছে বাট ভিতৰ কিবা এটা বেলেগ আছে চ' সেই বস্তুবিলাকৰ ওপৰত আমি কথা পাতিব চেষ্টা কৰিম আজি তো আশা কৰোঁ লাষ্ট 3টা এপিছড যেনেকৈ গেষ্ট কেইটা একদম অপেনলি কথা পাতিছিল যাতে তুমিও অপেনলি পাতা যাতে মুখাখন খুলি দিয়া সদায় অপেন ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰোঁ এটা টপিক বহুত বেছি আমাৰ গোটেই ইণ্ডিয়াতে ভাইৰেল কি জানা লাষ্ট নিপুৰে এটা কথা কৈছিল যে যিখিনি আমি হিন্দু মুছলমান আছো আমি ভাইচাৰা হৈ সদায় থাকিব লাগে মানে কিবা এটা বিয়াৰ টপিকত ওলাইছিল বাট যেতিয়া বিয়াৰ কথা আহে যাতে হিন্দুই হিন্দুক বিয়া পাতে মুছলমানে মুছলমানক বিয়া পাতে কি ভাবি কি চেঞ্চত কৈছিল সেইটো বেছি ক'ব নাযাওঁ নিপুৰে কৈছিল মানে এইটো ভাল ৱেতে কৈছিল কিবা এটা কোনোবা এটা ল'ৰাই কুৱেশ্যন সুধিছিল অডিয়েঞ্চৰ ফালৰ পৰা তেতিয়া মানে সুধিছিল তেওঁ নিপুৰে কৈছিল যে হিন্দুই হিন্দুক বিয়া পাতিলে অকণমান বস্তু ভাল লাগে ছোৱালী হওক ল'ৰা হওক আৰু মুছলমানে মুছলমানক বিয়া পাতিব লাগে তো তোমাৰ ক্ষেত্ৰত সেইটো এনচাৰটো কি পাম মানে তেওঁ যিটো ক'লে হিন্দুৱে হিন্দুক মুছলমানে মুছলমান কি হয় গেছটো কি হয় গম পোৱা নাই চব ঠিকে থাকে যেতিয়া বিয়া হৈ যায় ধৰ্মটো বেলেগ বেলেগ ন কাৰণ কালচাৰটো বেলেগ বেলেগ হৈ যায় মিলিবগে নোৱাৰে কিছুমান ছোৱালী আৰু কিছুমান থাকে বুজি পায় কিছুমানৰ পৰিয়ালৰ মানুহ আছে যে বুজি পায় একদম ছোৱালীজনী আহিছে ভালকে তেওঁ যিটো মানে মানি থাকিব কিন্তু কিছুমান এনেকুৱা আছে ফ'ৰ্চ কৰে তোমাৰ বা নামাজ পঢ়িবলৈ ফ'ৰ্চ কৰাই হওক বা ধৰ্ম মানিবলৈ ফ'ৰ্চ কৰাই হওক কিছুমান থাকিব পাৰে শুনি থাকো আমি সমাজত কিছুমান সেইবিলাক কৰিলে সেই ভয়ানক হৈ যায় যিটো ছোৱালীজনীয়ে ল'ব নোৱাৰে যদি সেইবোৰ নাথাকে বিন্দাস থাকে তেতিয়াহ'লে কোনো প্ৰব্লেম নাই নিপুৰে সেইটো ক্ষেত্ৰতে কৈছিল মানে সেইটো ক্ষেত্ৰতে কৈছে মিলিবকে নোৱাৰে মানে গম পাইছা নাই আৰু ছোৱালীটাক মানে সদায় কয় এনেকুৱা টাইপ মানে ধৰা ৰাস্তাত ওলাই গ'ল ফিউচাৰ সেইটো বস্তু মানে ফেচ কৰে ছোৱালীজনী বেছিকে ফেচ কৰে হয় সেইটোৱে তো অকণমান বেছি চিৰিয়াছ গুচি গ'লো ইয়াৰ মাজত যদি আপোনালোকে কোনোবা ইউটিউব ষ্টাৰ্ট কৰিম বুলি ভাবিছে যদি বহুত বেছি গ্ৰ' কৰিব বিচাৰে 2-3টা শব্দ আপোনালোকে ইউজ কৰিব পাৰে এটা হ'ল কোৱা বুজি পাইছা নে পাইছো কোৱা মই পাহৰি গলো হয় নেকি এনেকে তুমি এটা ঠাইত কোৱা হয় নেকি আচ্ছা আৰু কোৱাচোন নাই এইটো বহুত আগৰ পৰা চাইছো তোমাৰ ভিডিঅ' হয় নেকি আচ্ছা কোৱাচোন এই 2-3টা মানে কিছুমান টোন আছে বা কথাত একবাৰ ক'বা নেকি কি কোৱা হয় নেকি আচৰিত সঁচাকে তাৰপাছত এইখিনিৰে পডকাষ্ট খতম গোটেই পডকাষ্ট খতম তো আমি যদি পডকাষ্ট ধৰা ফিউচাৰত বেছি ভালকে কৰিব বিচাৰো এইটো বাৰু পডকাষ্ট চেনেল নহয় এবাৰ তো আমি এই কেইটা শব্দ ইউজ কৰিব পাৰিম নে সেইটো মোৰ ডাইলগ মানে কি হয় জানা মই যেতিয়া নৰ্মেলি মই মানে মানুহজনী এনেকুৱাই হয় সেইটো কাৰণে তোমাৰ কেমেৰা আগতো তেনেকে ওলাই যায়
সেইকেইটা শব্দ মোৰ শব্দ সেইকেইটা বেলেগৰ নহয় পডকাষ্ট কৰিবলৈ হলে তোমাৰ সেই মানুহজনৰ ওপৰত ষ্টাডি কৰিব লাগিব মই সেনেকুৱাই কৰো যিজন গেষ্ট আহিব সেইজনৰ বিষয়ে ষ্টাডি কৰিব লাগিব ক'ত কেনেকে কি কৰিছে তাৰ পৰা সেই মানুহজনৰ লগত কথা পাতি কনভাৰচেচন কৰিবলৈ ট্ৰাই কৰো সেইটোৱে কিন্তু মাজে মাজে সেই মানে কিছুমান ষ্টৰী আছিলে হা মই কৰিছিলো সেই ষ্টৰী বিলাকত একো সুধিবলগীয়া কুৱেশ্যন নাইয়ে মানে সেইটো কাৰণে মই কি কোৱা আচৰিত তাৰ পাছত আকৌ ভূতৰ ষ্টৰী থাকে কি কোৱা কি কম তাত কোনো কুৱেশ্যন কৰিবলৈ নাইয়ে কেনেকে কম আৰু যদি সেইটো মিমছ বনাইছে বাৰু মই ভালেই পাইছো এনজয় কৰিছো আৰু তোমাক মই এই পডকাষ্টৰ মাজতে এটা এনাউন্স হিচাপত দি থৈ দিও যে আজি তুমি কোনো ধৰণৰ মিছা কথা আমাক ক'ব নোৱাৰা ঠিক আছে হ'ব কাৰণ যেতিয়া মই তোমাক ল'ম বুলি ভাবিছিলো মোৰ লগৰ এটা কৈছিল কি মিছা ক'ব পাৰে কিন্তু কাৰণ স্মাৰ্ট হয় তুমি মিছা মিন্স কি আৰু এইটো বস্তু উল্টা উল্টাকে তুমি ঘূৰাই বগাই দিব পাৰা সেইটো কাৰণে আমি এটা মানুহ আনিছো সেই মানুহটো তোমাৰ মাইণ্ড ৰিড কৰি ক'ব তুমি চিনি নাপাবা এইটো আমি তেওঁৰ ফেচ এতিয়া ৰিভিল নকৰো লাষ্টত দেখাই দিম সেই মানুহটোৱে তোমাৰ মাইণ্ড ৰিড কৰি ক'ব তুমি সঁচা কৈ আছা না মিছা কৈ আছা সেইখিনিলৈকে আমি যাম এই এপিসোডে মই দেখা পাব এটোতো আগতে তুমি কৰা নাছিলা আজি কি হ'ল তোমাৰ তাতে হ'ল তোমাৰ অলপমান মানে মানুহটো অলপ বেলেগ কিয় বেলেগ নাই সবে মোক কৈছে মানে যে কথা অলপ উলটা নহব পাৰে কিয় নাজনো মই মানে যাক কৈছো Jss Unscripted আহিছে সো কৈছো অকমান উল্টা পাল্টাকে সুধবি তথাপিতো যেনে তুমি পডকাষ্ট বা ইন্টাৰভিউ লৈ থকা সেইটো মানে ক'ব পাৰে হে আৰু বাৰ বহুত বেছি গ্লো আহিছে আজিকালি গ্লো পানী খাব লাগে পানী খালে পানী নহয় পইচা খাব লাগে পইচাটো হয় পানীও খাব লাগে পইচা খালে কি গ্লো আহে পলিটিচিয়ানৰ ইন্টাৰভিউ লৈ আছে যে ওহো সেতুনো কিমান দিয়ে ইমানো বেছি নিদিয়ে দিয়া যিমান বিচাৰ হেতু নিদিও দিয়া হয় নেকি মানে ভাল আহি আছে চাগে ন এতিয়া কত পলিটিচিয়ানৰ ইলেকশ্যনৰ আগতে পলিটিচিয়ান আহি আছে আৰু এতিয়াতো বেলেগ হেৰি কি বুলি কয় কি প্ৰমোচন আহি আছে আৰু এতিয়া মাজে মাজে কমি গৈছে এটা সিজন থাকে সিজনত বেছি এতিয়া ইমান অহা নাই লাহে লাহে আহিব আৰু তোমাৰ ইন্টাৰভিউত বহুত এনকৈ দেখো যোনবিলাক ছোৱালী আহি কিনে কয় যে মোৰ লগত প্ৰডিউচাৰে এনেকুৱা কৰিছিল বা মোৰ লগত কিবা ডাঙৰ কাম কৰিব যাওঁতে এনেকুৱা বহুত কিবা ঘটনা হয় তোমাৰ লগত সেনেকুৱা কিবা হৈ পাইছে নেকি মোৰ লগত সঁচাই কম ৰবা মোৰ লগত সেনেকুৱা মানে কোনোবাই কৰিছে নি মোৰ লগত এটা ইনচিডেন্ট মনত পৰিছে হা মানে একজেক্টলি একো কৰিবলৈ নাপালে তোমাৰ 3 বছৰ মান আগৰ কথা এজন মানুহে মোক ফোন কৰিছিলে তেওঁ আকৌ মোক বেলেগ এজনৰ থ্ৰুৱেদি কথা পাতিছিলে দেই যে এনেকে প্ৰমোচন কৰিব লাগে ভিডিঅ' এটা তাৰপিছত মই ক'লো আৰু পইচা কথা তেওঁ মানে পইচাটো নিমিলিলে কৈছে যে পইচাটো এইটো হেৰি দিব নোৱাৰিম পাছত কৰিম তাৰপিছত মানুহজন তেতিয়াবা মোৰ লগত ভাল আৰু ইনে ফোন কৰে হিমাশ্ৰী এনে কয় আৰু কিবা এনেকে দেখা কিবা এটা হেৰি আছিলে কিবা GMCHৰ কিবা এটা দেখাবলৈ নিছিলে মই বোলে এইবিলাক বস্তু ভাল পাওঁ মই এনেকে কৰিব বিচাৰো কিছুমান বস্তু তেওঁ মাতিলে গ'লো তেনেকে হ'ল তাৰ মানে কিবা কি বুলি কয় জানো কিবা পদ এটাত আছিলে এজন বিশেষ ব্যক্তি আৰু দেই নাম চাম মই নাজানো তো লগ কৰি দিলে বোলে এজন ছাৰ বোলে হেৰি তুমি কথা পাতা তেওঁ তোমাৰ লগত কথা পাতিব ওকে কথা পাতিছো আৰু আমি দুজনে গৈছো দেই মুস্তাকৰ মই কথা পাতিছো তো তেওঁ আকৌ যেতিয়া আহিলো নাম্বাৰ চাম্বাৰ আকৌ সেইজনৰ পৰা ল'লে ৰাতি মেছেজ দিছে হেৰি এইটো কি হেৰি কৈছে শৰ্ট ফিল্ম হেনো কৰিব বিচাৰে তাৰপিছত বোলে অকে বোলো শৰ্ট ফিল্ম কৰিব বিচাৰে ভাল কথা কৈছে যে এক্ট্ৰেছ লাগে বোলে এক্ট্ৰেছ মই বিচাৰি দিম দিয়ক তাৰপিছত তোমাক লাগে এক্ট্ৰেছ বোলে বোলো মই কি হয় এক্ট্ৰেছ মই এক্টিং কৰিব নাজানো নহয় মই নোৱাৰো এইবিলাক কৰিবলৈ তুমি ধুনীয়া মানে বেলেগ সেন্সন লবলৈ ট্ৰাই কৰি আছে তাৰপিছত কথা পতা বাদ দিলো আৰু মানুহজনৰ লগত কথা পতা বাদ দিলো মানে ষ্টাৰ্ট কৰিছিলো ভাবিছো কিবা কামত আৰু 10টা 11টা মানে মেছেজ দিছে আৰু ইন্টেনশনটো বুঢ়াটো বোলো ভাল নহয় বুঢ়া নেকি বুঢ়া আছিলে আৰু কি বিয়া পতা বুঢ়া ইমান অসভ্য মানুহ কেনেকে থাকিব পাৰে পিছত সেই মানুহটোৱে উল্টা পুল্টা কিবা কৈ আছিলে ব্লক কৰি থৈ দিলো সিদিনা মই কৈছিলো মাইৰাবাৰ পডকাষ্টত যে বুঢ়া মানুহৰ কচুটো বহুত বেছি আছে বেছি বহুত বেছি বুঢ়াবোৰ বহুত বেছি সঁচা কথা এইটো কচু বেছিকে খাই না ঠিকে বয়স হলে কি হলে হয় না চবৰে মন থাকে এটা বয়স হলে তাক থাকলি হ'ল মিলামিলি কৰি বুঢ়া বিলাক মই কি কম আৰু সব বুঢ়া নহয় প্ৰায় আৰে টাকলা মানুহ ভাল পোৱা না ছোৱালী মানুহ বোলে বহুত ভাল পায় যাৰ চুলি বেছি নাই মই ভাল লাগে টাকলা মোৰ চুলি বিলাক সৰি আছে মোক টপাংকল নালাগে তো মোক টপাংকল নালাগে মই এনেকুৱা ছোৱালী নহয় কিয় টপাংকল ইমান বেয়াকে কিয় ভাবা আৰে চুলি কেইডাল যাবও পাৰে কেতিয়াবা সেইটো কথা নহয় তুমি যিটো সেন্সত শুনিলা ছোৱালী বিলাকে গৈ লাষ্টত কিছুমান ছোৱালীয়ে টপাংকলকে পায়গে সেইটো সেন্সত মই ক'লো বুজি পালা নাই আচ্ছা এতিয়া তোমাক যেটোকে বহুতে কয় যে তুমি স্মাৰ্ট বোলে নহয় পাই নাই এইটো তুমি নহয় মই ধৰি না মোক স্মাৰ্ট বুলি কম কয় আৰু বাহিৰা মানুহ যিখিনি শুনিছো আজিৰ ক্ষেত্ৰতে মই গম পাইছো তুমি কিমান স্মাৰ্ট মই তোমাক সৰুকে এটা হাতৰ টাইপ কিবা এটা বস্তু সুধিম যে লাইবিদে কোনো লৰা মানুহৰ কি বস্তু সোমাই দিলে ছোৱালী ভাল পায় কি লৰা মানুহৰ কি বস্তু লৰা মানুহৰ মানে লৰা মানুহে আৰু লৰা মানুহৰ নহয় লৰা মানুহে কি বস্তু সোমাই দিলে ছোৱালী ভাল পায় সোমাই দিছে আৰু ভাল পাইছে পইচা yes correct মই ৰিচাৰ্জৰ কথা ক'ব হৈছিলো মোবাইল ৰিচাৰ্জ পইচা হেতে পইচা ভাল obviously সঁচাই স্মাৰ্ট তুমি পাৰি গলো
আৰু এটা কোৱেশ্চন হেতু ইয়াৰ আগৰো হেৰি খুদিছিলো তুমি যদি ভিডিও চাইছা গম পাব পাৰা হেতুৰ এনসাৰ তোমাৰ পৰা খুদু বাহে নোৱাৰিলে মাহিৰে বাই ঠিক আছে ওপৰত বহি তলত মাৰে দৰকাৰ হলি আঙুলি মাৰে হেতুৰ এনসাৰটো হাতৰ কিন্তু এইবিলাক গম পাইছো সাইকেল ও ভাই পাই গলো মই চকলেট দিয়া আকৌ দিয়া না চকলেট আমি যাওঁতে মই দিম ও সঁচাই স্মাৰ্ট আছে আমি ভাবি আছিলো যে নোৱাৰিব চাগে পাৰিলো দেখিছে মই পাৰিছো আচ্ছা বঢ়িয়া ভাগৰ লাগি গেল এই কথা দুটা ভাগৰ লাগিছে নহয় মই ভাবি আছিলো যে কিবা কয় নেকি খঙত মোৰ ভয় লাগি আছিল না না হাতৰ সুধিছা ন কি কম হাতৰ হয় তুমি আৰু হাতৰ বুলি কওঁতে আহি কিনে ক'লা শৰ্মাত দিলে তো লাষ্ট মান গোটাই যাব না নামাৰো চৰিয়া ওকে এতিয়া আমি অডিয়েন্স বাকি গোটাইকেইটাত আহিছিল বাট আজি যদি আমি গুৱাহাটীত শ্বুট কৰি আছো সো আমাৰ সন্মুখত ইমান বেছি অডিয়েন্স না আমাৰ টিমৰে আছে তো টিমৰ ফালৰ পৰা আমি কোৱেশ্চন ল'ম ঠিক আছে মাজে মাজে দুই এটা ল'ম বঢ়িয়া ওকে অলপ আগতে এটা কুৱেশ্যন কৰিলে তেতিয়া মানে যে য়ংগেষ্ট খিনি আমাৰ যিখিনি য়ংগেষ্ট মানুহ আছে তেওঁলোকৰ শুনিব বেয়া দেখি বাট শুনিব বেয়া শুনি বাৰু কচুটো বেছি বুলি কয় বাট এইটো বস্তু হৈ আছে এতিয়া যিখিনি অল্ড এজ আৰু অল্ড এজ যিখিনি মেন আছে মানে সেনেকুৱা আৰু বয়সস্থ যিখিনি মানুহ আছে চ' মানে তেওঁলোকে এই ৰেপ কেছে হওক বা হেৰি হওক যিখিনি হওক সেইখিনি বহুত বেছি হৈছে সেনেকুৱা তৰফৰ পৰা সেইফালৰ পৰা আৰু ত' চাব গ'লে এইটো কি অৰ্ড বুলি ভাবে বা আৰু আপোনাৰ পডকাষ্টতো দেখি পাওঁ বহুত বা কিছুমান এক্ট্ৰেছ মাতে আৰু প্ৰায় এক্ট্ৰেছখিনিয়ে কয় যে মোক অলপ কম্প্ৰমাইজ কৰা যে এনেকুৱা বহুতকেইটাই কৈছে কিন্তু এনেকুৱা পডকাষ্টত যে এই বস্তুটো হৈ আছে কিন্তু যদিও কৈছে বস্তুটো হৈ আছে এইটো কিহৰ কাৰণে হৈছে ইয়াত দুখটো কি দুখটো হৈছে প্ৰথম কথা কিছুমান ছোৱালী এনেকুৱা আছে সঁচাকে চান্স দিয়ে গম পাইছা সেইটো কিন্তু চান্স দিয়ে কিন্তু যদিও কয় সেইটো চান্স দিয়ে সেইটো কাৰণে ভাবে হেজনী ছোৱালীয়ে যিহেতু চান্স দিছে বেলেগকো মই সেইটো কৰিব পাৰিম গম পাইছা আৰু যিজনে দিয়া নাই সেইটোতো অবভিয়াছলি ভাল আৰু যিজনে দিছে সেইটো বেয়া আৰু বুঢ়া বিলাকৰ তুমি কৈছা যে বেছিকে কচু উঠে বা বেছি হেৰি হয় দেখিবলৈ পাওঁ অকল বুঢ়া বুলি ন বহুত আজিকালি দেখিবলৈ পাইছো ৰেপ কেছ বহুত বাঢ়ি গৈছে মানে ৰিচেন্টলি এটা নিউজ পালো এজনী ছোৱালী কিবা বিকি দিলে 32টা ল'ৰাই ৰেপ কৰিছে পাইছানে নিউজটো কেনেকুৱা জঘন্য এইবিলাক আচলতে হেৰি সাইকো বুলি কম এইবিলাক সাইকো বা এইবিলাকৰ ট্ৰিটমেন্ট কৰিব লাগে আৰু বিশেষকে কি হয় জানা যিবিলাক ৰেপিষ্ট থাকে আমাৰ ইয়াত তেনেকে মানে উচিত শাস্তি দিয়া দেখা নাপাওঁ সেইবিলাকক মেইন পাৰ্ট কাটি দিব লাগে আৰু ৰাইজৰ আগত ধৰি পেলাই তেতিয়া সেনেকুৱা কাম নকৰে ভয় কৰিব ন সেনেকুৱা পোৱা নাই কাৰণেহে পালে সেইটো ভয় কৰিব সেই ভয়টো পোৱা নাই গম পাইছা আৰু এই মাইণ্ডছেটটো যে আহে ক'ৰ পৰা আহে মানে কেনেকে মানে এইটো সেইটো নাজানো এটা সাইকোলজিকেল প্ৰব্লেম এইটো কি অৰ্ড বুলি ভাবে আপুনি এডুকেশ্যন সিস্টেম নে আমাক যেটো আমি সৰু পৰা এইটো বস্তু কোৱাই নাযায় সিস্টেমো নহয় আৰু এডুকেশ্যন সিস্টেম বুলি ক'ব নিবিচাৰো মানে আমাৰ মানে এইটো শিকোৱাই নাযায় সৰু পৰা আমাৰ ফেমিলি হওক বা পৰিৱেশত হওক কিছুমান বস্তু কয় না এইটো নকৰিবি বাট সেই বস্তুটো এতিয়ালৈকে আমাৰ নকয়ে মানে কিছুমানে কোৱাৰ পাছতো কৰে সেইটো তাৰ মেন্টেলিটি প্ৰব্লেম বুজি পাইছা নে তাৰ সাইকো হয় হি আৰু সেইটো কেতিয়াও তুমি বুজালো চেঞ্জ নহয় সেইটো ট্ৰিটমেন্ট কৰা প্ৰয়োজন ডাক্তৰৰ ওচৰত গৈ পেলাই সেইটোৱে ভাবো মই আৰু উচিত শাস্তি দিয়া প্ৰয়োজন ৰাইজৰ আগত আৰু এইটো যিটো ইণ্ডাষ্ট্ৰীৰ মানে এইটো কম্প্ৰমাইজ কৰা সেইটো এতিয়া বৰ্তমান কি টেলেণ্টতকে বডিৰ ভেলুটো বেছি নেকি যিবিলাকে তেনেকে যদি গৈছে ভাবিছে যে ফেমাছ হম সেইটো দীৰ্ঘস্থায়ী নহয় কাম নাই সেইবিলাক গৈ দুদিন এদিন কাম পাব তাৰপিছত নাপায় যদি নিজৰ টেলেণ্ট থাকে সেইবিলাক কৰিবই নালাগে গম পাইছা নিজৰ টেলেণ্ট থাকিলে সেইটো ওচৰত যাবই নালাগে নিজে আগবাঢ়ি যাবচোন আৰু যিবিলাকে সেইটো প্ৰপ'জেল দিয়েহি সেইটোতো গাধয়ে আৰু যিবিলাক যায় সেইটো গাধ যাবই নালাগে সেইটো সঁচাকে ঠিক আছে এমেটো দাদা যিটো কথা ক'লে কিবা এডুকেশ্যনৰ মই এটা শুনিলো এডুকেশ্যনৰ কথা কৈছিল না এডুকেশ্যনে মই ভাবো কিবা অলপ হ'লেও প্ৰভাৱ পেলায় কাৰণ কিয় জানানে ক্লাছ 9-10 ক্লাছ 9ৰ পৰা থাকে ন ক্লাছ 9ত আমাৰ সাবজেক্ট কি থাকে প্ৰজনন এটা সাবজেক্ট থাকে আচ্ছা কিন্তু সেইটো তোমালোকৰ আপাৰ আসামত কি নাজানো লয়াৰ আসামতো যিমানকে দেখো আমি মানে টিচাৰে সেইটো স্কিপ কৰি দিয়ে নপঢ়ায় আপাৰ লোৱা বুলি কথা নাই মানে যেতিয়া হে তোমাৰ হেৰিটো আহে লেসনটো আহে অকনমান মানে আনকমফৰ্টেবল হয় টিচাৰ খিনি আৰু সেইটো হ'ব নালাগে আচলতে প্ৰত্যেকটো বস্তু বুজাব লাগে তেতিয়াহে বুজি পাব আৰু সেইটো সময় যৌৱন কালটো মানে আমাৰ এক্সাইটমেন্ট থাকে জানিবলৈ কি কেনেকুৱা কি সেই বস্তুটো নাজানে সেইটো কাৰণে বহুতে ভুল কৰে সেইটো তুমি ঠিকে কৈছা সেইটো ভুল কৰোতে বুজাব লাগে সেইবিলাক বস্তু এতিয়া চাগে চেঞ্জ হৈছে নাজানো আৰু এতিয়া শিকাই যদি বা বুজাই যদি গম নাপাওঁ কিন্তু এতিয়াও আমাৰ ওচৰে পাজৰে থকা যিখিনি স্কুল আছে মানে সুধুতো আমিও যে এইটো পঢ়াইছে ন তহঁতক যে এইটো আমাক কাটি দিয়ে এইটো নপঢ়া নিজৰ ঘৰত পঢ়ি ল'ব পাৰে ঘৰত পঢ়ি ল'ব কিয় দিয়ে সেইটো বেয়া কথা সেইটো পঢ়াব লাগে বুজাব লাগে কি হয় কি পাৰ্টছত কি কৰিলে বেড টাচ গুড টাচ এইবিলাক সব শিকাটো বহুত প্ৰয়োজন আগৰ পৰাই হয় আৰু মই এই ধৰ্ষণৰ ক্ষেত্ৰত সিদিনাও এটা কুৱেশ্যন দিছিলো যে ধৰ্ষণ হোৱাতকৈ ধৰ্ষণটো কিহৰ কাৰণে হৈ আছে ধৰা এটা মোৰ যদি মই ধৰা ইণ্টেনশ্যন এটা বহুত বেছি বেয়া আৰু মই ভাবিছো যে তাইক কিবা একদম মই ধৰিব পাৰিলি
কিন্তু সেই যিটো মোৰ কচু বুলি ক'লো মই সেই কচুটো যদি মই আহি কিনে এটা এনেকুৱা এৰিয়াত গৈ কিনে য'ত মই তেওঁলোকে চাৰ্ভিচ প্ৰভাইড কৰি আছে আৰু মই এটা পে কৰি কিনে মোৰ নিজৰ কচুটো মই খেদালো শুনাত কেনে শুনিছে নাচলো কচুটো খেদালো আৰু সেই ছোৱালীজনীৰ একো প্ৰব্লেম নহয় বিজনেছ যিটো বিজনেছ কৰি আছে আমাৰ গুৱাহাটীতো চলি আছে গোটেই অল অভাৰ ৱৰ্ল্ডত চলি আছে তো সেইটো তুমি ভাল বুলি ভাবা নে বেয়া বুলি ভাবা কাৰণ সেইটো মই ভাবো সেইটো কোনো বেয়া নহয় মই ভাবো কোনো বেয়া নহয় বুলি কাৰণ বিজনেছ কৰিছে পইচা দিছে খতম কাৰো লগত একো বেয়া হোৱা নাই এইটো ধৰখন ভাল গোটেই ছোৱালীটো বৰবাদ গোটেই ফেমিলি বৰবাদ ছোৱালীজনী যিটোৱে কৰে সেইটোহে আচলতে লাজ কৰিব লাগে কিন্তু ছোৱালীজনীহে মানে চৰিত্ৰ ত্যাগ কৰে সদায় গম পাইছা সেইটোৱে ৰাইট আৰু তুমি যিটো ক'লা বিজনেছ মইতো বেয়া বুলি নাভাবো ময়ো ভাবো এইটো যে পইচা দিছে কৰিছে আৰু তেওঁলোকেও ঘৰ চলাই আছে আৰু তেনেকুৱা কিবা এজন এই ক্ৰিয়েটৰ আছে হা সেক্স ওয়ার্কার তাত গৈ পেলাই কিবা ভিডিও বনাইছিলে তাহাঁতৰ কেনেকুৱা লেভেলৰ কষ্ট মানে মোৰ ভিডিওটো চাই একদম বহুত বেছি দুখ লাগে কেনেকে মানে ঘৰ এখন পুহি আছে নিজৰ ল'ৰা ছোৱালী পৰ্যন্ত জানে কিমান ষ্ট্ৰাগল কৰি আছে মানে সেইটোৱে গম পাইছা নে সেইটোৱে চবৰে লাইফ বিলাক বেলেগ বেলেগ না আমি জাজ কৰিব নোৱাৰো চবৰে লাইফ বেলেগ বেলেগ আৰু যিটো তুমি ধৰ্ষণৰ কথা কৈছা এইটো কেতিয়াও ঠিক নহবগে চাগে আৰু এনেকুৱা প্ৰকৃতিৰ মানুহ আছে আৰু কিছুমানে ড্ৰেছৰ কথা কয় এনেকুৱা ড্ৰেছ পিন্ধিলেতো ৰেপ কৰিবই ড্ৰেছক লৈ কোনো মেটাৰ নকৰে এই বাচ্চাজনীক তেতিয়ালে কেলে ৰেপ কৰে সৰু সৰু বাচ্চা 3 মহীয়া 2 মহীয়া দেখা নাই জানো ৰাইট এইটো প্ৰবলেম ব্ৰেইন প্ৰবলেম আৰু বেমাৰ আছে তাৰ সেইটো কাৰণে এইবিলাক হয় আৰু কিছুমান আমাৰ গাঁৱৰ ভিতৰত মানুহ এনেকুৱা আছে যিয়ে প্ৰটেকচনৰ কথা ক'লে হাঁহে আচ্ছা ছোৱালী পিৰিয়ডছৰ টাইমত সেইটো পেড ললেও সেইটো এইবিলাক ইউজ কৰিব লাগে চিগাৰেটত যেতিয়া পেকেট এটা কিনিব তেতিয়া সম্পূৰ্ণ লেখা থাকে যে এইটো এনেকুৱা সেনেকুৱা সেইটো কিন্তু অপেনলি বিক্ৰীও কৰে অপেনলি লয় বাট এতিয়াও কিছুমান ঠাইত গম নাপায় গুৱাহাটীত বেছিভাগ ডেভেলপ কাৰণে হ'ব পাৰে ঠিক ঠাক কিন্তু আমাৰ সেইটো চাইডটো বা আমাৰ গাঁৱৰ চাইডত এতিয়াও পলিথিনত হে কৰে বা এনেকে লুকাই আনে একো দেখিলে নেকি মানে ছোৱালীও লাজ কৰে তো চিগাৰেট পেকেটটো ধুনীয়াকৈ অপেনলি আনে মই নকৰো লাজ কাৰণ এইটো লাজ কৰিবলৈ কথা নাই পিৰিয়ডছটো এটা বহুত পবিত্ৰ আৰু ভাল বস্তু যিটো কাৰণে এটা সন্তান জন্ম হয় সেইটো মানুহে উপলুঙা কৰে কামাখ্যা যাওঁ সেইটো মানে কিছুমানে উপলুঙা কৰে আমাৰ গাঁৱতো বা বেলেগ গাঁৱতো আমাৰ গাঁৱতে বুলি নহয় মানুহৰ আগৰ যিখিনি মানুহ আছিল আগৰ জেনেৰেশ্যনৰ এতিয়াও তোমাৰ সেইটো ভাবে যে চুব নালাগে চুৱা কিবা কিবি এইবিলাক কৈ থাকে ন মই সেইবিলাক নামানো আগতে তোমাৰ কাপোৰ ব্যৱহাৰ কৰিছিলে সেইটো কাৰণে বীজাণু বিয়পাৰ চান্স আছিলে ব্লাডটো বৈ থাকে মানুহ এজনী বহিব তেনেকে ব্লাড এনেকে পৰি গৈ থাকে গতিকে বীজাণু বিয়পি এতিয়া পেড ইউজ কৰে আৰু এইবিলাক পাতিব লাগে আচলতে কথা পেড ইউজ কৰে গতিকে পুৰা সেফটি আৰু ক্লিন কে থাকিব লাগে সেইটো সময়ত চুলে অপবিত্ৰ হৈ যাব এইটো ইলজিক্যাল বাকৱাস কথা মানে গম পাইছানে এইটো কথা এতিয়া আমি সিৰিয়াস কথা শুনিলো অকমান এবাৰ প্ল্যানিং গাটিম ঠিক আছে এইটো কথা তুমি আৰু এটা সুধি আছিলা ষ্টেফি কথা যে কৈ আছিলা লাজ কৰিবলৈ কথাই নাই কিহৰ লাজ তাকে কি লাজ লৰাটো আনিব পাৰে মানে কি হ'ল বাট লাজ এতিয়া কৰে কিন্তু তুমি লাজ কৰা নি কোৱা আগো মই কি লাজ কৰিম সুধিলো দৰকাৰ নাই লাজ কৰিব এইবিলাক কোনটো পজিশনত মাৰিলে তুমি বেছি ভাল মানে ফটো ইয়েস ফটোশুটৰ কথা কৈছো ফটোশুট কৰে যে কোনটো পজিশনত কৰিলে তুমি বেছিকে ভাল পোৱা আৰু বা ভাল লাগে মোৰ এইটো পজিশন মই নিজে ফটোশুট কৰি থাকো নিজৰ আচ্ছা সেলফি বা মিৰৰ সেলফি এনেকুৱা টাইপ দেখো বাৰু ইনষ্টাটো দি থাকো আৰু তোমাৰ হোৱাটছআপত দি থাকো কি বেলেগে কৰিলে বেয়া পোৱা নেকি মানে ভাল নালাগে নেকি ফিল কথাই নকবা কাট কৰিবা বেলেগে ফটোশুট কৰিলে কি বেয়া পোৱা নেকি বেলেগে কিছুমানে বেয়া পায় মানে ভাল নাপায় ভাল পাওঁ ন বহুত এনেকুৱা ছোৱালী থাকে মানে ইন্ট্ৰোভাৰ্ট টাইপ থাকে ছোৱালী থাকে যে মই লাজ কৰে বহুতে সব তেনেকে আৰু নিজেই উঠি যায় বহুত ধুনীয়া ছোৱালী আছে গম পাইছো মই মানে বেলেগত হলেও ভাল পাওঁ ফটো বহুত ভাল পাওঁ আৰু মই নিজে উঠিও ভাল পাওঁ ঠিক সো এতিয়া আমি একোটো প্ৰব্লেম ঠিক আছে অলটো ওকে ঠিক আছে তুমি বহুত শক খাই যোৱা মানে সেইটো কাৰণে মই সুধি আছো মানে এইটো এনেকুৱা টাইপ মই একদম নৰ্মেল কোৱেশ্চন সুধি আছো আমি কোৱা তুমি এই সোশ্যাল মিডিয়া জগতত সবতকে বেছি সাপোর্ট কাৰ পৰা পাইছা অকন ভাল কোৱেশ্চন সুধিছো এতিয়া সবতকে বেছি বুলি কম্পেয়াৰ কৰিব নোৱাৰে সতে সবৰ মানে ঘৰৰ পৰা পাইছো প্ৰথমতে পোৱা নাছিলো বাৰু দেই ঘৰৰ পৰা সাপোর্ট পাইছো দুই এজন ফ্ৰেণ্ডৰ পৰা পাইছো বেছি কম বুলি কথা নাই আচলতে যিখিনি মানে নিজৰ মানুহ ক্লোজ মানুহ ষ্টাৰ্টিং ৰ পৰা এতিয়া লগে তুমি 7 লাখ কিমান 52000 চাগে মই যোৱাকালি ইউটিউবত হৈছে ইমান আৰু ফেসবুকত বা 1 মিলিয়ন বা পাৰ কৰিছে কিবাকে মানে কি লাহে গৈ আছে কম বেছি মানে কম্পেয়াৰ কৰিব নোৱাৰে আচলতে সব মানে ঘৰৰ মানুহে সাপোর্ট কৰিছে আৰু ফ্ৰেণ্ডৰ পৰা সাপোর্ট বয়ফ্ৰেণ্ডে সাপোর্ট কৰা নাই বয়ফ্ৰেণ্ড কৰিছা তুমিতো কৰায়ে সাপোর্ট তুমি লৰা বন্ধু নহয় জানো মোৰ তথাপিতো যেটো মানে হেতু আমি মানে হে আৰু ফ্ৰেণ্ড আমি ভাইটিয়ে কি ভাইটি তুমি মোৰ বয়ফ্ৰেণ্ড মানে লৰা বন্ধু কিয় ডাবল মিনিং নিছা সবে সাপোর্ট কৰিছে ৰবা অসমত কি হ'ব ন
ইয়েস প্রেমিকা প্রেমিক প্রেমিকা প্রেমিকা তোমাৰ প্ৰেমিকে সাপোর্ট কৰা নাই নেকি প্ৰেমিক তাকে প্ৰেমিকৰ কথা এতিয়া সুধি দিলা বস্তুটো মান কমপ্লিকেটেড হৈ যাব না বস্তুটো একো নাই এইটো বস্তু প্ৰেমিক আছে নে নাই সেইটো সময়ত দেখা যাব এতিয়া গম পোৱা নাই মানে বৰ্তমান মই নিজেও গম নাপাওঁ আছে নে নাই আচ্ছা আমি এটা কাম কৰো ভৱিষ্যতে কম হলে কম ভৱিষ্যত না আমি কাৰণ এইবিলাক কথা ক'লে ন কেতিয়াবা কি হৈ যায় কোনো গম নাপায় গম পোৱা নাই এতিয়া আছে এইবিলাক পাছত নাইকিয়া হৈ যাব পাৰে গতিকে যেতিয়া বিয়া হ'ব ধামাকা হৈ বাট আমি ভৱিষ্যতলৈ ৰখি একদম বেয়া পাওঁ কেলে সেইটো জুবিন দা কৈছিল যে সদায় প্ৰেজেন্টত থাকা হ'ব বাৰু সো আমি জুবিন দা যেটাকে কৈছিল প্ৰেজেন্টত থাকি কিনে তোমাৰ বয়ফ্ৰেণ্ড আছে নে নাই বা অকমান সেইটো বস্তু মানুহ যে আনা বুলি কৈছিলো নাই এটা আমি ওলাম এটা হবা নাই আৰু একলে মোৰ লগত আছে আমাৰ নকওঁ নাম নকওঁ হেল্ল' আহা এইফালে আহা তুমি বহি লোৱা ভয়ানক চোন মাছখন খন ভয়ানক মাছখন ভয়ানক এখন তো এতিয়া স্যার শুনি আছেনে শুনি আছো ওকে এহেত মোৰ গেষ্ট হয় আজি ঠিক আছে এইটো এহেত গেষ্ট তেহেতৰ নাম হ'ল হিমাশ্ৰী শইকীয়া যে ইউটিউব ইনষ্টাগ্ৰাম সকলো কৰে ফেচবুক সো তেহেতক মই এটা কুৱেশ্যন সুধিছিলো যে বয়ফ্ৰেণ্ড আছে নে নাই প্ৰেমিক তো তেখেতে মানে ক'ব ইচ্ছা কৰা নাই তো আপোনাৰ সেই যাদুকৰী মাইণ্ডেৰে উলিয়াওক যে তেখেতৰ বয়ফ্ৰেণ্ড আছে নে নাই বা ৰিভিল কৰি দিও নেকি বয়ফ্ৰেণ্ডৰ নামটো নাম ক'ব নালাগে আছে নে নাই ক'লে হ'ল প্ৰথম শব্দটো ক'লে হ'ব বৰ এটা প্ৰথম আছে নে নাই ফাৰ্ষ্ট চাই লওঁ আছে বডি লেংগুৱেজ চাই কৈ আছে নে মাইণ্ড ৰিডিং কৰি কৈছে মইতো নাজানিম বডি লেংগুৱেজ চাই কৈ আছে নে মাইণ্ড ৰিডিং কৰি কৈছে ষ্টাডি কৰি আছে এনে অকমান হা ষ্টাডি আছে নেকি আছে ওকে এতিয়া এটা তাৰ মাজতো মই যাম বাৰু মোৰ ইন্টেনশন এতিয়া হিমাশ্ৰী শইকীয়াৰ ওপৰত কি হৈ আছে চাব লাগিব ভালকে চাই লওক বহি লৈছো ভালকে চাওক ৱাইটত দেখা পাব তেতিয়া এই ইমান বেয়া ইন্টেনশন ৰাখিছে যে কি বেয়া ইন্টেনশন আকৌ আমি আহিম যেতিয়া মোক লাগাৰ প্ৰয়োজন হ'ব আমি হাইটত আহিম এইটো মিছা হৈছে এইটো মিছা কৈছে ঠেত এইটো মিছা হৈছে নাই এইটো বাৰু আমি কেমেৰাত একো শ্ব' কৰা নাই তাৰপিছত বিয়া খাব পাম আমি হয় না বিয়া আকৌ খাম যোৰহাটত নে ইয়াতে খাম যোৰহাটত আমাক মাতবা না বিয়াত ভাবিছো ভাবা নাই আমাক নামটো বিয়া কথা হবাই নাই পাতবা ন বিয়া নাজানো বাই নামতে আমাক গম পাইছি বিয়া পাতিম নে নাপাতিম মই সেইটো নিজে কনফাৰ্ম নহয় আচ্ছা বিয়া পাতিবলৈ আজিকালি ভয় নাই মই সি এটা কথা কিন্তু তেখেত বুলি কওঁ সি বুলি নকওঁ মই কিছুমান বহুত কুৱেশ্যন সুধি আছিলো ভাবি আছিলো বাট তোমালোক ক'ব পৰা নাই ক'লে কাৰণটোহে কিয় ক'লেচোন সেইটোৱে কোৱা আকৌ বেয়া পাই নেকি কোৱা তোমাক মোৰ ভাল লাগে বেয়া হবা নেকি ৰ'জ কৰি আছা নেকি না সঁচাই ভাল লাগে হয় থেংক ইউ তাৰো ভাল লাগে থেংক ইউ আমি ভাল লাগিলে ভাল লাগে তোমাৰ ৰেসপেক্ট কৰো ভাল লাগিব পাৰে কাৰোবাক তাৰে কি নাম কথাটো হ'ল কৰবা দিবা কি ফটোশ্বুট অবভিয়াছলি ওকে আমি যোৱাৰ টাইমত দুটাকা ফটোশ্বুট কৰিম ধুনীয়াকে কৰিম মজা হ'ব ওকে কোৱা এটা অফাৰৰ লগে যাও চাব শাহৰুখ খানৰ এখন চিনেমা আহিছে সেই চিনেমাখনত তোমাক আজি ৰাতি ফোন আহিছে যেনেকৈ শাহৰুখ খানৰ মেনেজমেণ্টক ফোন কৰিছো তুমি অসমৰ হিমাশ্ৰী শইকীয়া আৰু তুমি একদম মেইন ৰোলত কাম পাবা আৰু তাকে তুমি কম্প্ৰমাইজ কৰিব লাগে এইটো কিন্তু একদম খোলাকে ক'বা মুখা পিন্ধি নহয় এজনী ছোৱালী হিচাপে তুমি কি কৰিবা এইটো তুমি বাদ তুমি সোশ্যাল মিডিয়াত ভাইৰেল ফেমাছ এজনী হিমাশ্ৰী শইকীয়া হিচাপে তুমি কি কৰিবা যদি শাহৰুখ খান ভাবি ল শাহৰুখ খানে তোমাক মাতি আছে শাহৰুখ খানৰ লগত কাম দিব তুমি কি কৰিবা কম্প্ৰমাইজ কৰা কথা কৈছা নকৰো শাহৰুখ খানে না অফ কেমেৰা কে বেলেগ হ'ব নহয় সঁচা কথা এইটো মই মাহিৰাবা কৈছিলো সেইটো তোমাক ক'লে ছোৱালী খুদিম মই এইটো সঁচা কথা নকৰো আৰু তোমাৰ ইন্টাৰভিউত বহুত ছোৱালী এনেকুৱা কিছুমান বা শুনিছো যে ইন্টাৰভিউত বোলে মিছা কথাটোৱে কয় কোনে শুনিছো আৰু কিছুমান আমাৰ পডকাষ্টত আহিলে মিছা কথা কয় যদি সেইটো মিছা কথা আছে তেওঁলোকৰ কথা নাজানো কিন্তু মই সেইটো নকৰো যোনে হওক সলমান খান হওক শাহৰুখ খান হওক আল হওক কিবা হওক ওকে না সেইটো ওয়ার্ড ওয়াইজ কৰা নাই মানে হেতু মিনিংত কোৱাই নাই মানে সেইবিলাক মতলব নাই কম্প্ৰমাইজ মোৰ লগত নহব কেতিয়াও নহব যোনে নহওক ঠিক আছে ভাল লাগিল এনসারটো ভগৱানক বিলিভ কৰা নাই সেইবিলাক কৈছা নুখুদিবা আৰু সেইবোৰ সব ব্যক্তিগত আৰু তথাপিতো বিলিভ হে বুজিছো মই বিলিভ কৰা নকৰা মানে হেতু কথা নহয় মানে আমাৰ অসমত ক'ব নোৱাৰি কিছুমান কথা আচ্ছা ধন্যবাদ মই আসলে কি সবৰে বিলিভটো বিশ্বাসটো নিজৰ ওপৰত কিছুমানে বিলিভ কৰিব পাৰে কিছুমানে বিলিভ নকৰিব পাৰে মই ভগৱানক বিলিভ নকৰো আসলে এটা মিটিং বহুত ডাঙৰ মিটিং হৈছিল ইউটিউবাৰৰ মাজত যেতিয়া জুবিনদাৰ ঢুকুৱাখিনি টাইমত আৰু
তেতিয়া তুমিও আছিলা ভিডিঅ'টোত হয়নে এতিয়া মানে দেখি থাকো সেই ভিডিঅ'টোক লৈ বহুতে কুৱেশ্যন উঠে যে ইউটিউবাৰে বোলে মাত নামাতে ইউটিউবাৰে বোলে সেই মানে গুৰুত্ব নিদিয়ে এনে মিটিংখন বহিছিল মিটিংখনৰ ওপৰত মানে বহুত ট্ৰল হ'ল তাতে ডিম্পু দা আছিল বিকাশ দা আছিল ৰাবানী দা আছিল তুমি আছিলা চব আছিল তো সেই ক্ষেত্ৰত এইটো কি চলিছিল মানে তাত বা ট্ৰল কিয় কৰবা পাৰা চান্স দিলা তোমালোকে যিখিনি উপস্থিত আছিল ট্ৰল কৰিবলৈ চান্স দিয়া নাছিলো মানে নাজানো মানে সেইটো সময়ত বহুত সেনচিটিভ হৈ আছিলে ন জুবিন দা নাই আমিও মানে শ্ৰদ্ধাঞ্জলি কাননত গলো তাৰ পাছত গৈ পেলাই তোমাৰ কথা বতৰা এইবিলাক পাতিলো তাৰপিছত এনেকে ভিডিঅ' এটা কৰিম বুলি ক'লে আৰু কোনেবা কৈছিলে পাহৰিলো ঠিক আছে যিহেতু ভাল কথা ন জুবিন দাক লৈ আমি মানে এইটো কোৱা নাই যে জুবিন দাৰ কাৰণে এইটো কৰিম কোৱা নাই কৈছো এনেকুৱা হ'ব লাগে জুবিন দাৰ নামত যেনেকুৱা হ'ব লাগে কিবা মিউজিয়ামৰ কথা কৈছে ডিম্পু দাই কৈছিলে নে কোনোবাই কৈছিলে আৰু যে জুবিন দাৰ বিষয়ে পাঠ্যক্ৰমত থাকিব লাগে সেইবিলাকে দাবী কথা কৈছে ভাল কথাই চলিছিল ভাল কথা কৈছো সেইটো লৈ মানে তোমাৰ বেলেগে ইমান ট্ৰল কৰিবলগীয়া একো নাই বুলি ভাবো এইটো কৈ আছিলে ট্ৰল এইটোৱে কৈছে এহেঁতক কি হ'ল চৰকাৰে পইচা দিছে মুখ বন্ধ কৰি থৈছে নেকি আমুক তামুক সেইবিলাক কিবা কিবি কৈ আছিলে এইটো কোনো এইবিলাক টকা পইচা দি মুখ বন্ধ কৰা নাই প্ৰতিবাদ তেওঁলোকে বিচাৰিছিলে যে ৰাজপথত গৈ প্ৰতিবাদ কৰিম সেইটো কথাই নহয় আমি সংগঠন নহয় মানে গম পাইছা না ইউটিউবাৰ কোনো সংগঠন নহয় আৰু ইউটিউবাৰক আজিকালি বহুত টাৰ্গেট কৰে বহুত বেছি টাৰ্গেট কৰে কিবা এটা হ'লে ইউটিউবাৰ কি বেয়া পায় নেকি মানুহে নাজানো কিছুমানে কম্পিটিশ্যনতো লয় নাজানো সেইটো গম নাপাওঁ মানে সেইটো কৰি আছিলে বাৰু এই কিবা ট্ৰল কৰি আছিলে সেইটো মানুহে কৰিছে কি বুলি ক'বা নোৱাৰো কিছুমানে বেয়া পাইছে আৰু যিহেতু জুবিন দা ন সেইটো কাৰণে অকমান ইমোচনেল হৈ ক'ব পাৰে সেইটো গম নাপাওঁ কিন্তু ইউটিউবাৰে বহুতে মাত মাতি আছে ভিডিঅ' বনাই আছে কিছুমানে কৈছে যে ভিডিঅ' বনালে ভিউজ লয় এইটো ভাল কথা ক'লা যেতিয়া সেইকেইদিন পুৰা ভিডিঅ' দিছিলো এইটো লাগে সেইটো লাগে পুৰা অপেনলি কৈ কিনে কোনো চৰকাৰক নাচাই কিনে এটা মানে মানুহে কৈছিল যে ভিউজৰ কাৰণে কৰিছা তাৰপিছত অকমান মাজতে অলপ ৰখিলো তাৰপিছত কৈছে কি এতিয়া ভিউজ খিনি ললি এতিয়া মাত নাই শান্তি নাই ক'তো ভিউজ কাৰণে কৰিলে কি হ'ব ইউটিউবত কি ফেচবুকত কেইটকা পায় 1 মিলিয়নত পইচাই নাপায় আজিকালি আগতে পইচা দিছিলে আজিকালি পইচাই নাপায় যিমান 2 মিলিয়ন হওক 3 মিলিয়ন হওক ফেচবুকৰ কেছ বাৰু মই নাজানো একদম নাই ফেচবুকত পইচাই নাই সেইবিলাক যিমান ভিউজ হওক কোনো লাভ নাই একো ভিউজৰ কাৰণে কৰা নাই তাহাঁতি ভিউজৰ কাৰণে কৰিছে বা কিছুমানে যে কৰিছে মই নাজানো সঁচাকে জুবিন দাৰ কাৰণে মাত মাতিছে সেইটোৱে আৰু তুমি কোনটো প্লেটফৰ্মৰ পৰা এক্সাক্ট মানি নকৰিলেও কোনটোৰ পৰা হাইয়েষ্ট তোমাৰ আৰ্নিং হয় মানে হাইয়েষ্ট এতিয়াতো ইউটিউব ফেচবুকৰ কাম নাই হয় নেকি মই শুনিছো যে ফেচবুকৰ পৰা বহুত ভাল ইনকাম হৈছিল এটা টাইমত কিন্তু এতিয়া নহয় আচ্ছা ইনষ্টাৰ পৰাও আহে নে ইনষ্টাগ্ৰামৰ ক'ত পইচা পায় ব্ৰেণ্ড কিবা আহিলে পায় আৰু মইতো তেনেকে ইনষ্টাগ্ৰামৰ প্ৰফাইলো মেইনটেইন নকৰো ইমান মই কৰিব লাগে আচলতে কিন্তু মই কৰা নাই তেনেকে এনে আমাৰ জাম্পিঙৰ পেজ এটা আছে তাতে ভিডিঅ' দিয়া হয় কিন্তু গোটেইখিনি মেইনটেইন কৰিব দিগদাৰ হয় ন তাত ইমানকে দিয়া নহয়গে আৰু জুবিন দা লৈ পেলাই যে এইটো ক'লে এইটো মানে ইমানো লাগি থাকি লাভ নাই অকল আমিয়ে নাই এইটো মানুহ ঠিক আছে টাৰ্গেট কিয় মানে কৰিছে কিয় বুজি পোৱা নাই বহুত মানুহ আছে শিল্পী সমাজ আছে বা বেলেগ আছে চবে মাত মাতিব লাগিব চবে মাত মাতিও আছে আৰু সেইটো কাৰণে প্ৰতিবাদ কৰাটো কোনো মই হেৰি বুলি নাভাবো ৰাস্তাত গৈ চিঞৰ বাখৰ কৰি সেইটো মই নাভাবো তেনেকে যোনে যেনেকে পাৰে কৰিছে এতিয়া বেলেগে যদি কিবা বেলেগকে লৈছে তো আমাৰ ক'বলগীয়া নাই আচলতে আৰু জুবিন দাৰ ক্ষেত্ৰত এটা বস্তু ভাবো যে ধৰা সেই মানুহটোৱে ইমান ভাল কাম কৰিল মোৰ লাগে সেনেকুৱা ভাল কাম বহুত ভাল কাম কৰিল কিন্তু মানে কি হ'ল লাষ্টত যাই কিনে মানে এনেকুৱা হ'ল য'ত আজিলৈকে ন্যায় পোৱা নাই জুবিন গাৰ্গে যদি ন্যায় পোৱা নাই তুমি আজি ভাল কাম কৰি কিনে কি হ'ব মই ভাল কাম কৰি কিনে কি হ'ব হয় নে মোৰ লাগে এনেকুৱা মানে আজিকালি আগতে বহুত ভাল মানে ভাবিছিলো যে জুবিন দা এনেকে হেল্প কৰিব যায় কিবা কৰিব যায় আমিও ধুনীয়াকে কৰিম সেই ইচ্ছাটো কিবা নোহোৱা হৈ গৈছে হেল্প কৰিম মানুহ কৰো তথাপিতো মানে এনেকুৱা লাগে যে মানুহটো এতিয়ালৈকে জাষ্টিছে নাপালাক আমাৰ এটা যদি মোক কালিলৈকে মাৰি পেলাই মোৰ ঘৰত যাওঁতে মোক কোনে জাষ্টিছ দিব নেদব নহয় আমাক কি দিব গুৰুত্ব নেদব জুবিন দাকে এতিয়া পাহৰি গ'ল একদম সঁচা কথা যিখিনি মানুহে কমেণ্ট ছেকশ্যনত আহি গালি পাৰে সেইটোও পাইছি অল টোটেলিটো কোনো জুবিন দাক পাহৰিব না তথাপিতো এটা পাহৰিব যেন লাগে হয় ন ইমান বেছি হেৰিটো নাই মানে তোমাৰ এটা টপিক কিমান দিনো লাগি থাকিব লাগি আছে বহুত দিনে তথাপিও লাগি আছে জুবিন দা যে সেইটো কাৰণে লাগিও আছে লাষ্টত গৈ মানে মানুহ মানে ভাগৰি গৈছে গম পাইছা নাই মানুহ ভাগৰি গৈছে কিমান মাতি থাকিব সেইটো কাৰণে হয়তো তেনেকুৱা হ'ব পাৰে আৰু এই জুবিন দাই যদি জাষ্টিছ নাপায় তেতিয়াহ'লে তাতকে ডাঙৰ কথানো কি হ'ব পাৰে আৰু জুবিন দাই এষাৰ কথা আগতে কৈছিলে চাইছিলো যে মৃত্যুৰ পাছত জাষ্টিছ বিচাৰি কেতিয়াও লাভ নাই এনেকে এটা কথাও কৈছিলে খুব ভাইৰেল হৈ আছিলে মানে এতিয়া আমি এটা কাম কৰো নেকি এটা কুৱেশ্যন সুধিম তুমি হয়নে হয়নে এইবিলাক কথা আচলতে কি হয় আমাৰ অসমত কোৱা কথা নহয় মই এইটো আনচাৰ নিদিওঁ নামটো দে মাতিম বুলি ভাবিছিলো তেখেতক নাই ঠিক আছে এইবিলাক তোমাৰ অসমত মানে কি হয় আমাৰ ইয়াত পাতিলে প্ৰব্লেম বাহিৰত যদি এইবিলাক কথা পাতিলাহেঁতেন ন কোনো প্ৰব্লেম নাই আমাৰ অসমত যদি এইবিলাক কথা পাতা ন বহুত জেং সঁচাকে সঁচাই কৈছো হিমাশ্ৰী বা মই এটা কুৱেশ্যন কৰিম মানে ইয়াত কিয় নহয় বাহিৰত যি হয় অসমত কিয় নহয় বস্তুটো
কোনটো সেইটো কথা সেইটো ইয়াত কিয় নহয় বাহিৰত কিয় হয় অসমৰ মানুহৰ মাইণ্ডছেটটো চব একে চব বাহিৰৰ মাইণ্ডছেট একে মানুহবিলাকৰ নহয় অসমত কিছুমান বস্তু একচেপ্ট কৰিব নোৱাৰে তেনেকে আমাৰ সাংস্কৃতিক বেছি যে সেইটো কাৰণে কিছুমান বস্তু মানে আমাৰ নাযায় মানে আমাৰ লগত বুজি পাইছা নাই আৰু কিছুমান এটা কথা হয়ও বাহিৰত মই দেখিছো কমেডি নামত বহুত বেছি অসভ্যালি কিছুমান দেখিছো মই দেই সেইটো ময়ো ভাল নাপাওঁ ছাপোৰ্ট নকৰো সামাৰেনা শ্ব'টো যিটো কন্ট্ৰভাৰ্চি হৈছিলে সেইটো অসভ্য চূড়ান্ত সেইবিলাক ছাপোৰ্ট নকৰো সেইবিলাক ঠিকে কমেডি কৰিব লাগে ন ইমান অভাৰ নহয় মানে গম পাইছা নাই ভাল নালাগে কিন্তু যিটো ধৰা আমি এই মেট্ৰৰ টপিক ওলালো সেই ক্ষেত্ৰত মানে সাপোজ তোমাৰ পাৰ্চনেল কথা তুমি এনসাৰটো দিব পাৰা বা নোৱাৰা সেইটো একদম একচেপ্টেড কিন্তু মই ভাবো এইটো কোনো বেয়া টপিক নহয় এইটো পাৰ্চনেল বস্তু একদম বেয়া টপিক নহয় তুমি ক'ব পাৰিছা বেয়া টপিক নহয় বেয়া টপিক বুলি কাৰণ কিয় দেখুৱা কি কম আজিতো কৈছিলা সেইটোৱে অসমত কিয় হেৰি নহয় সেইটো কৈছা নে সেইটোৱে আমাৰ মানে কালচাৰ সেইটো বেলেগ সম্পূৰ্ণ ইমান খোলা নহয় মানে গম পাইছা খোলা নহয় যদি আমাৰ ইয়াতে কিয় ধৰ্ষণ বেছিকে হয় সেইটো বেয়া সেইটো ভিতৰে কৰি থাকে আকৌ সব ভিতৰি গুণ্ডা সব হেৰি কৈছো সবে মুখা পিন্ধা কামটো সবে কৰে কিন্তু বাহিৰত সেইটো বস্তুটো ভদ্ৰ দেখাই থাকে সেইটোৱে গম পাইছা তো আৰু তুমি যদি এইবিলাক বস্তু এতিয়া বৰ্তমান সময়ত আমাৰ অসমত ফ'কাছ কৰিবলৈ যোৱা নাই বা ক'বলৈ যোৱা ন তোমাক হেৰি কেছ দি দিব তোমাৰ ওপৰত সঁচা কথা চিৰিয়াছলি কৈছো নোৱাৰা তুমি কিছুমান বস্তু কি হা তো মই ৰেডি যাবাক লাগি মই এনেকুৱা ধৰণৰ টপিক ওলাম বাট এইটো টপিক ওলাব নহয় সাপোজ এনেকুৱা ধৰণৰ যিটো প্ৰটেকশ্যনৰ কথা হওক কিবা হওক বহুত কৈ দে যে এই ভিডিঅ'ত কমেণ্ট আহিছে আমাৰ তাতে যে ভিডিঅ'ত এনেকুৱা ধৰণৰ প্ৰটেকশ্যন আৰে ভাই সেইটো জানবা লগা কথা একো বেয়া কথা আমি কৈ থকা নাই প্ৰটেকশ্যনৰ পৰা আদি কৰি ছোৱালীৰ মাহেকীয়া টপিক লৈ এটোটো বেয়া নহয় একোৱে বেয়া নহয় এটো বেয়া নহয় কোনো ধৰণৰ বেয়া নহয় প্ৰটেকশ্যন মানে তুমি কণ্ডমৰ কথা কৈছা ইয়েছ এটো বেয়া নহয় বেয়া পায় মানুহে বেয়া পায় কয় যে এইটো মই বেয়া বুলি নাভাবো কাৰণ সেইটো পপুলেশ্যন কন্ট্ৰলৰ কাৰণে যিটো সিদিনা মোক এটা কৈছে যে তোমাৰ ওপৰত এনেকুৱা এফআইআৰ দিম তুমি এনেকুৱা ধৰণৰ টপিক ওলাইছা সামাজিক মাধ্যমত নো সেইটো তোমাৰ বেয়া বুলি মই নকওঁ সেইটো বেয়া বুলি নকওঁ কাৰণ প্ৰটেকশ্যন আৰু এডো চোন বনাই আছে সেইটো বেয়া মিনিঙত হেৰি কৰা নাই নহয় পপুলেশ্যন কন্ট্ৰল অক্ষয় কুমাৰে এখন চিনেমা বনাইছিল পেডমেনো বনাইছিল আৰু ভাল চিনেমা বনাইছিল এখন কি আছিল অ মাই গড 2 আছিল চাগে অ মাই গড 2 মাষ্টাৰ পিচৰ কথা পাতিছে সো সেইবিলাক টপিক ওলাই আহিব লাগে তাৰ কাৰণে আমাৰ নিচিনা ল'ৰা আমাৰ নিচিনা বয়সৰ ছোৱালীয়ে বস্তুবিলাক শিকিব পাৰিম এইটো বয়সতে এতিয়াও টাইম আছে আমাৰ হাতত তোমালোকে আমাক শিকাব পাৰিবা তোমালোকৰ এক্সপিৰিয়েঞ্চ বহুত আমাতকে বেছি এইবিলাক আচলতে কি এইবিলাক বস্তু লাজ কৰিব নালাগে মানে খুলি ক'ব লাগে কথাবিলাক আচলতে গম পাইছা নে সেইটোৱে সেইটো নকয় কাৰণে বস্তুবিলাক অলপ বেয়া ফালে গুচি যায়গে আৰু লাজ কৰা মানে ক'বলে আৰু আমি ইয়াত সৰুৰ পৰাই দেখিছো তুমি টিভিত দেখিছাই চাগে এইবিলাক বস্তু এইবিলাক বেয়া নহয় পপুলেশ্যন কন্ট্ৰলৰ কাৰণে তো অবভিয়াছলি উলিয়াবই লাগিব তো উলিয়াইছে তো ভাল বা বেয়া বুলি নকয় থাকে ন কিছুমান মানে ভিতৰি গুণ্ডা বুলি যিটো ক'লো মই মুখাখন পিন্ধি আছে বাট সি নিজে এনেকুৱা ধৰণৰ কাষেৰে ছোৱালী এটা গ'লে কেৰাকে দেখিছে কৰি বেলেগ এটা মিনিঙত কিছুমানে লৈ গৈছে সেইটো বেয়া বস্তুটো আমি এতিয়া কেনেকে পাইছো চিৰিয়াছলি পাতি আছো নাই বস্তুটো আমিতো হেৰি কৰা নাই সেইটোৰ ওপৰত কমেডি জোক কৰা নাই গম পাইছা সেইটো বেয়া মেছেজটো যাব তেতিয়া তেনেকে কৰিলে আমিতো মানে ভাল ৱেতে কথাটো কৈ আছো উপস্থাপন কৰি আছো আৰু এইটো ইম্পৰ্টেন্ট তাকে তো এতিয়া অকমান বেছি সিৰিয়াছ হৈ গ'ল আমি চব গোটাই মাখা তো সেইটো কাৰণে অকমান এন্টাৰটেইনমেন্ট কৰো ঠিক আছে আমাৰ যিজন আহি তোমাৰ অকমান মাইণ্ড ৰিডিং কৰিব ট্ৰাই কৰিছিল তো সেই ল'ৰাজনক এতিয়া ফেচ ৰিভিউ কৰিম অকমান পিছত কিন্তু সি এতিয়া কিবা এটা জাদু দেখাব আমাৰ দূৰে মই নাজানো কিন্তু আমাৰ দুজনকে দেখাব সবকে দেখাব অপেন কেমেৰা কিবা এটা সি তাৰ নিজৰ টেলেণ্টটো দেখাব ঠিক আছে ওকে তো ধৃতিমান হিমাশ্ৰী বা হেল্ল' মেজিক চাইছা নে নাই কেতিয়াবা মেজিক দেখিছো এই নিউজত দেখি আছো আচ্ছা তুমি দেখিছা এটা ট্ৰাই কৰো নেকি মাইণ্ড ৰিডিং ৰিলেটেড ওকে তুমি কেনেকুৱা ধৰণৰ মিউজিক কৰবা এইটো মানে ভয় লাগে নহয় মই অকণ মাইণ্ড ৰিলেটেড কোনে কি ভাবি আছে এটা কাম কৰো তুমি সুধি ল হ'ব কথা নাই মাস্কখন খুলো ওকে ও ক্লেপ এটা ক্লেপ পাইছো দেখি থাকো মোৰ চকুত অকমান সেই হৈ আছে এই পোকা এটা পৰিছিলে মই সানগ্লাছযোৰ পিন্ধি ল'ব লাগিব পোক সোমাইছে চকুত ইয়েছ ঠিক আছে বাইক চলাই আহোঁতে তো ট্ৰাই কৰো কিবা কিবি কেনেকুৱা ট্ৰাই কৰো এই কেনেকুৱা চলিছে বেলেগে মানে তুমি কি ভাবি আছ হা তুমি বেয়া কিবা ভাবি আছা এই দেখলা চলো দা কেনেকুৱা এক্স ক্ৰাছ তোমাৰ বঢ়িয়া এইটো জানিব লাগিছে ধৃতিমানে আছে নে গাৰ্লফ্ৰেণ্ড নাই তুমি ৰিলেশ্যন আছে নে নাই গাৰ্লফ্ৰেণ্ড নাই মোৰ সেইকাৰণে লাভ ইউ মেছেজ যাই থাকে ন ধৃতিমান কি বহুতৰ তাতে কি কোৱা
অকমান চাই চিতি দিবা মানে খুলি লোৱা তেতিয়া মই ভালকৈ ধিতিমান কিয়া হুৱা অকমান চাই চিতি মেছেজ ফোনবোৰ ক'ব লাগে ন আচ্ছা তেতিয়াহে কাৰোবাৰ বেলেগৰ মানুহজনী হ'ব পাৰে ও ধিতিমান একো নাই চলি থাকে ओए মই কৈছিলো ইমান নকওঁ বুলি धितिमान ये क्या हो रहा है একো নাই দে লাজ কৰিছে ৰিয়েল থাকিব কিন্তু এইগিলা থাকিবা নৰে কেনেকুৱা কৰা যায় কৰা কি এটা প্ৰাইভেচি হা কৰা লাদা তুমি একো নাই দে কৰা বাকী কি কৰো শুনচোন কিবা এটা কৰি দিওঁ ন ফোন ৰিলেটেড ওকে চাওঁ মই উঠিয়ে লওঁ ৰ'বা धितिमान पकड़ा गल हाँ? हां जाले ताले मेसेज ही रखा हां अच्छा আচ্ছা এসো চলতে রঙিয়ে যাবা না ৰঙীয়া হৈ দে কম দাগ তাই কিবা এটা একো ৰঙীয়া নহয় ৰবা তোমাৰতো উলিয়াম মই এ বেক কেমেৰাও মই বহুত উলিয়াব আছে তো আজি দৰ্শকসকলে চাই আছে কিবা ইন্টাৰেষ্টিং কিবা কৰিব পাৰি আজি ভালো কৰা বুধে আমি আকে বাৰ লগত কিয় মোৰ লগতে কিয় নি টাইম নাই গেষ্ট হিচাপে আহিছে ও তো কেনেকুৱা কি কৰো কিবা এক্সৰ নাম ক্লাছৰ নাম এইবোৰে এক্স নালাগে কেনেকুৱা? হেৰি ইয়েছ এটা পাৰা তুমি মোৰ পডকাষ্টত এজন ব্যক্তিক খুব মানে পডকাষ্ট কৰিবলৈ মন এজন ব্যক্তিৰ লগত আচ্ছা So তুমি নামটো গেছ কৰিব লাগে তেনেকুৱা বহুত থাকিব চাগে না বহুত বুলি এটা মানে special স্পেশাল আৰু আচ্ছা তুমি নাম গেছ Okay. কৰিব লাগে গেছ কৰা তো আপুনি ভাবক অকমান মোৰ প্ৰব্লেম হ'ব পাৰে সানগ্লাস পিন্ধি আছো ভাবি ঠিক মই আছে। কেপচাৰ কৰিব ট্ৰাই কৰিম ভাবি থাকক ইন ইউৰ মাইণ্ড ভাবি আছো again and again okay খুব এক্সাইটমেন্ট এটা আছে আৰু ভাবি আছো মই খুব এক্সাইটেড আৰু কোনোবা এজন ডাঙৰ ব্যক্তি হ'ব আই থিংক ফাৰ্ষ্ট লেটাৰটো ভাবি থাকক অনলি ফাৰ্ষ্ট এলফাবেট ভাবিলো of the name it's S right ইয়েছ obviously Shahrukh Khan সঁচাকে মই লিখি থৈছো তোমাক আছে দেখাইছিলা নেকি নাই দেখুৱা অ মাই গড যদি আপোনাৰ যদি পডকাষ্টত আহে আমাকো মাতিব এটা ফটো এটা উঠিম আমি হা হেতু বৰ্তমান অকাত নাই কিন্তু বেয়া মন আছে বহুত মন আছে মানে মেনিফেষ্টেশ্যন ইজ ৰিয়েল হেতু হয় মেনিফেষ্ট মে নাথি মেজিক মই লিখি ৰাখিছো বঢ়িয়া হেতু মেনিফেষ্টেশ্যন কৰিব লাগে মানে আপুনি অকমান হিন্ট এটো কেনেকে ওলাই মাইন্ডটো পঢ়ি মই থিয় হয় নেকি ভাল লাগিছে থিয় হ'লে ভাল ভাল লাগিব লাগিব। এনেকুৱা কিবা এটা কৰোঁ মইতো ফোন ৰিলেটেড কিবা এটা কৰোঁ মোৰ লগটো খোলা ও এটো দেখি ৰাখো তুমি লক খুলবা পাৰা না লক খোলাছ আছে মোৰ খোলা ফোন অ'কে এটো বাৰ মোৰ এটা ফেচ লগো আছে আৰু পেটাৰ্ণো আছে পেটাৰ্ণ অ'কে পেটাৰ্ণ থাকে নেকি তুমি লোৱা পেটাৰ্ণ মানে হেৰি লক আছে পেটাৰ্ণ নহয় নাম্বাৰ ডিজিট আছে কিমান ডিজিট 4 ডিজিট নে 6 ডিজিট মই ব্ৰাইটনেছটো অকমান বঢ়াই দিছো সো দ্যাট কেমেৰা অডিয়েন্স আকৌ তেতিয়ালে পাছৱৰ্ডটো চেঞ্জ কৰিব লাগিব আৰু অডিয়েন্সক দেখাই দিলে ये क्या हो रहा है তো অকমান ব্ৰাইটনেছটো অকমান বঢ়াই দিয়া মই মানে হ'ব ঠিক আছে বাৰু ভিজিবল হৈছে চাগে অ'কে সো ফাৰ্ষ্ট ডিজিটটো তুমি ভাবা ভাবিলো কুইক ভাবিছে নিজৰ পাছৱৰ্ড সদায় মাৰি থাকে যদি মানে কিবা গেছ কৰিব পাৰিছা নেকি নাই মই গেছ কৰিম গেছ কৰিব লাগিব তুমি আজি কৰা এটা তুমি লৈ থাকা ওকে তুমি লৈ থাকা কেমেৰাত শ্ব' কৰি থাকা সো তুমি চাই থাকিব পাৰা গোটেইখিনি ফাৰ্ষ্ট ডিজিটটো ভাবিলো ছেকেণ্ডটো থাৰ্ড ফ'ৰ্থ ফিফথ অকমান ৰিপিট আছে কিছুমান পেয়াৰ পাইছো মই ৰাইট ইয়েছ সো ফাৰ্ষ্ট ডিজিটটো আই থিংক মই গেছ কৰিব পাৰিছো Okay. নেদেখাও মই Okay. কেমেৰাত মই শ্ব' কৰিছো ঠিক আছে মই ইনপুট কৰিছো এইটো হ'ব লাগে দেই ছেকেণ্ড ডিজিট আই থিংক সেম নহয় মানে সেম চাগে বহুত আছে আচ্ছা মানে কোৱা লক হৈ গ'ল ফাৰ্ষ্ট ডিজিটটো মই এইটো মাৰিছিলো ছেকেণ্ডটো এইটো এতিয়া এটা কাম কৰা যাওক আপুনি চাই থাকিব এটা সেম টাইম এইফালে চাই থাকক মই এটা এনাৰ্জি ক্ৰিয়েট কৰিব ট্ৰাই কৰোঁ চাই থাকক এইফালে চাই থাকক এনাৰ্জি এটা ক্ৰিয়েট কৰিব ট্ৰাই কৰোঁ দেই হয়নে নহয় চাওঁ মই থাৰ্ড ডিজিটটো ইমাজিন কৰক এই বিৰা পোৱা বুলি যে কয় আপুনি বিলিভ কৰে নে এইবোৰক নাই মই নকৰো বিলিভ নকৰে ন চাই থাকক ফ'ৰ্থ fifth, sixth, and it's unlocked. বঢ়িয়া কেনেকে এটা আছে আৰু বঢ়িয়া কৰিছা ভাল লাগিছে
কেনে খুলিলো মই কেনেকে খুলিলে অকমান বেলেগ কৰিব ট্ৰাই কৰো অলপ এনাৰ্জি এটা ক্ৰিয়েট কৰিব ট্ৰাই কৰো আপোনাৰ পাছৱৰ্ডটো বাৰু ৰিভিল হোৱা নাই এতিয়ালৈকে ফাৰ্ষ্ট দুটা ডিজিট ৰিভিল হৈছে কথা নাই কেনেকে খুলিলা ৰে মোকো শিকাই দিয়া শিকাম কিবা কিবি শিকাম সঁচাকে ন এনেকে নুচুৱাকে শুনা না নুচুৱাকে এনেকে এনেকে দি দিলে হৈ গ'ল অটোমেটিক দিছে বিৰা পোৱাৰ কথা আছিল নাই ফালে এটা স্মল ডেমনষ্ট্ৰেচন চাম একৰ পৰা তাত বহিম ধুনীয়াকৈ আৰু কিবা এটা কৰিম আৰু তাই কোন আমি বহিম নেকি তাই আমি বহিম গোটেইকেইজন থাকিব মেম্বাৰবোৰ থাকিব তাত বহিম আৰু কিবা এটা কৰিব ট্ৰাই কৰিম আৰু এক্সপেৰিয়েন্স আই হোপ ভাল পাব আপোনালোকে সিৰিয়াসলি ভাই তুই ধেমালি নহয় ন সাংঘাতিক আছিলে এইটো দেই মই প্ৰথম দেখিছো এনেকুৱা কেনেকৈ সম্ভৱ আৰু তুমি ইমান টেকনিক্যাল বস্তু এটা মোবাইল আইফোন তাতে এনেকে দিলে ক্লিক হৈ গ'ল এনেকে দিলে ক্লিক হৈ গ'ল সিকিউৰিটি সিস্টেম থকা আইফোনত তথাপি এনেকে মই এটো ডেমনস্ট্রেশন যে নাথিং ইজ ইম্পসিবল আপনি যে শাহরুখ খান মাতিব কইছে ডেফিনেটলি পারিব নাথিং ইজ ইম্পসিবল তুমি বহুত 1 মিলিয়ন 10 মিলিয়ন কৰিব পাৰিবা অসমত কিমান অডিয়েন্স আছে গ্ৰো হৈ আছে লাহে লাহে তুমি কৰি আছা প্ৰফেশনালি খুব ভাল লাগিছে আৰু মোক ইনভাইট কৰাৰ কাৰণে বহুত বেছি ধন্যবাদ লগ পালো চাইছিলো কন্টেন্টবোৰ তো এটা কি নাই তোমার গলে উলা ক্যামেরা উলা মানে কইলা দেলা মেসেজ জাকারে একদম সাবা তুমি এটা কই নাই ঋতিমান তোমাৰ পল খুলি গৈছে গম পাইছা নাই আরে কোন না রিভিল কই দিও নেকি যদি র থাকে সেনি নেকি নো মানে কই সেনি নেকি সেনি খাইছে নেকি অলপ নাই এগুলো কোনো নাই বাই মাই চাই নহয় ভিডিও কই দিয়া নামটো কই দিয়া তার গার্লফ্রেন্ড নাম का अच्छा ये क्या चल रहा है কি দিলে কে সেলুট দিব লাগা কিন্তু সঁচাকে মই আচৰিত হলো কি সবে এখন পিনি থাকে প্ৰায় মানুহে তুমিও পিনি আছা ইয়েস নাই মোৰ মুখত মানে কথা নোলাই গলো সঁচাকে মই আচৰিত হলো দেই কেনেকে পাৰিলে এটো না এনেকৈ হলে বেলেগ কথা বুঝা বা দিছে মাৰি দিছে অটোমেটিক গেল মানে এনেকে কৈছে গেল এটো দেয়াৰ হৈ গৈছে না সঁচাকে ও ভাই তুমি মেজিক ৰেজি কিবা জানা নে মই নাজানো চাই এই মাত্ৰ কিবা বিৰাৰ কথা কলা বিৰা মিন্স ফুড তোমাৰ পডকাষ্টত আমি শেষ কৰিম এই অনুষ্ঠানটো তাৰ আগত এটো খুদো তোমাৰ অনুষ্ঠানত বহুত এনেকুৱা মানুহ আহে যে তুমি স্পেশালি কিবা এটা সিৰিজও কৰিছিলা কে ফুটৰ আমাৰ ৰঙিয়াৰ পৰা কোনবা আহিছিল মই কৈছিল যে এনেকুৱা সিৰিজ ন মই এনেকা কৈ থাকো ফুটৰ ষ্টৰীবিলাক লৈ থাকো ভাল লাগে আচ্ছা তো তুমি নিজে ফেস কৰিছা নে কিবা ভূত বিলিভ নকৰা নেকি বিলিভ নকৰা মোৰ গাড়ী জকৰি দিছে নতুন গাড়ী জুকৰি মিন্স কপাই দিছে মই নতুন গাড়ী কিনাৰ এক মাহ পিছতে মই তুমি পাইছা পাইছো মই তোমাৰ নিচিনা এনেকা মানে কৈছিলো মই পোৱা নাই সো মই বিলিভ নকৰো ওকে হোপ একচুয়ালি একো নাই পালে একো নাই মই ভাবো এইবিলাক মাইন্ডৰ গেম মাইন্ডে মানুহক বহুত বস্তু ক্ৰিয়েট কৰিব পাৰে মাইন্ড বহুত বেছি পাৱাৰফুল কিন্তু গাড়ীখন কপাই দিব নোৱাৰে মই বিশ্বাস ইমান কৰা নাই গাড়ীখন কেনে কপাইছে কোৱাচোন ইনসিডেন্টটো কোৱা ইনসিডেন্ট মানে মই ৰাতি 1:52 মান হৈছে মই ভিডিঅ' এডিট কৰিব দিছিলো লিখল ভিডিঅ' আনিব গৈছিলো বাহিৰত আছিল কৰৰা ঠাই এটাত তো বহুত ভিতৰত সোমাব লাগে পথাৰ টাইপ তাতে জাষ্ট মই ৰখিছো গানটো লগাবৰ কাৰণে গৈ আছো কোনো বৰষুণ নাই একো নাই ফাৰ্ষ্ট বহুত জোৰত মানে পানী পৰা নিচিনা পৰিছে মই বোলো ইমান গুৰুত্ব দিয়া নাই মই বোলো ডিগ্ৰীত কিবা আছে নেকি অকণমান আগুৱাই গ'লো অকণমান মানে ভালেখিনি গ'লো তো সেই চাউণ্ডটো ওলাই আছে 3-4 বাৰ লাষ্টৰ চাউণ্ডত মানে পুৰা ডিগ্ৰীটো কপাই দিছে ন কোনোবা আহি কিনে এনেকৈ জকৰি দিছে সেনেকুৱা টাইপ তো সেইটো ইম্পচিবল এইটো কোনো কিবা ৰাস্তাৰ হেৰি হ'ব পাৰে ৰাস্তা ধুনীয়া স্মুথ ৰাস্তা সেই ৰাস্তাটো হ'ব পাৰে ঠেকসাত অকমান কি জানি গাড়ীখনৰ কিবা ডিসবেলেন্স কিবা এটা হৈ গ'ল এনেকুৱা ইঞ্জিনৰ কিবা প্ৰব্লেম ইমান বাৰ হ'ব নেকি কিমান বাৰ হৈছে কমসে কম কন্টিনিউ 4 বাৰ মান হৈছে তাৰ পিছত হৈ থকা নাই আগতে হোৱা নাছিল কেনেকৈ কম এতিয়া বস্তু তুমি কিবা দেখিছিলা নি আকৃতি থকা এনেকুৱা সেনেকুৱা মই আচৰ দিছিলে নি নহয় মানে আচৰ যে কি বুলি কয় আচাৰ যে আচাৰ বুলি কয় নি আচাৰ মই লিখিত ক'ব যাই মানে মন ফুটিল সো সেই বটল এটা মোৰ গাড়ীৰ পিছফালে ৰখা আছিল আগৰ পৰা এইটো নিয়ম চলিছে যে টেঙা বস্তু কি অৱস্থা আমাৰ মাহঁতেও জ্বলা এটা দি পঠায় সেইটো যাতে নিগেটিভ এনাৰ্জি নাহে বাট আমি গমে পোৱা নাছিলো তাৰ আগেদিনা আমি চেলেঞ্জ ভিডিঅ'ত খানা খাইছিলো গাড়ীৰ ভিতৰত সো সেইটো ৰাখা আছিল আৰু যেতিয়া মই সেইটো পেলাই দিছো তাৰ পিছৰ পৰা একো গাড়ীত প্ৰব্লেমেই নাই মানে একো কপৰা সেইটো থাকলে কপি আছে সো সেইটো বিলিভ কৰা নকৰা চবৰে পাৰ্চনেল কথা বাট মই নিজে ভুগিছো মানে বুজি পাইছা তুমি পাইছা গম মই পাইছো এইটো দেখিছো পোৱাও নাই আজিলৈকে দেখাও নাই ৰাইট মানুহে ভূত আৰু আজিকালি হেতুৱে যেনেকৈ মোৰ কাষতে বহি আছে মই ভূত হা তুমি কি খাস ব্ল্যাক ইয়েস নাই এনে ধেমালি কৰিছো মই ধেমালি কৰিছো এইবোৰ ধেমালি হয় তো এতিয়া আমি এণ্ড কৰো এই সিৰিজটো কেনেকুৱা লাগিল বা লাষ্টত যদি কিবা ধেমালি ভুল কথা কোৱা গৈছে দেন মাফ কৰি দিবা এজন ভাইটি হিচাপে বা তোমাৰ তুমি এতিয়া ইণ্টাৰভিউ লৈ থকা মানুহ তোমাৰ বহুত এক্সপিৰিয়েঞ্চ
এইটো মই ইন্টাৰভিউ নহয় মই শিকি আছো কৰো আৰু কিবা মই একো কৰিব পৰা নাই মোৰ মতে মই বহুত কৰিবলগীয়া আছে আৰু যদি জেলত যাও আহিবা হেল্প চেপ কৰি দিবা মই তোমাক কমত পুতোৱা আনিলি গম পাও মই হাতটো দীঘল নহয় মানে গম পাইছা নে বুজি পালা না কথাটো বুজিছো তথাপিতো ট্ৰাইও নকৰা মানে ট্ৰাই কৰিম কি জেলত যাবা তুমি এনেকুৱা কিবা কবা নি জেলত যাবলৈ সাপোজ আজিকালিতো আমাৰ অসমত বহুত ভাল মানুহ আছে তো যোনে বেয়া বুলি কৈ থাকে বাট আমি কিবা এটা সেইটো বস্তুৰ ওপৰত যদি ওলাব যাওঁ দি দিব পাৰে কিছু একো ডাঙৰ কথা নহয় বুজি পাইছো তেতিয়া হেল্প চেপ কৰি দিলে হ'ল ভাল লাগিলে প্ৰগ্ৰামটো কৰিলো কিছুমান তুমি এনেকুৱা টপিক আনিছা যিটো বহুত মানে বৰ্তমান সময়ত বুলি নহয় এইবিলাক বস্তুৰ ওপৰত বিষয়বস্তুৰ ওপৰত কথা পতাটো খুব বেছি প্ৰয়োজন লাগে তুমি পিৰিয়ডছৰ কথা ক'লা তাৰপিছত তুমি কণ্ডমৰ কথা কৈছা পেডৰ কথা কৈছা এইবিলাক ইম্পৰ্টেণ্ট পাতিব লাগে আৰু তুমি ক'লা যে প্ৰজনন চেপ্টাৰটোৰ কথা কৈছা এইবিলাক টপিক মই ভাল পাওঁ আচলতে হয় কাৰণ আমাৰ এইবিলাক লাজতে মানে এটা সীমাবদ্ধ কৰি থাকে লাষ্টত বেয়া বেয়া কামবিলাক তুমি যে কৈছা মুখাৰ আঁৰত তেনেকে চলি থাকে গতিকে এইবিলাক বস্তু লৈ টপিক মানে ডিছকাশ্যন যদি কৰা হয় সমাজৰ কাৰণে বহুত বেছি ভাল হ'ব আৰু কি হয় তুমি কমেডিও কৰিছা মাজে মাজে অকমান কিবা অলপ ডাবল মিনিঙৰ কিবা সেইটো মানে কি হয় কৰিছা মই কি বুলি ক'ম এইটো কিছুমান বস্তু মানে আমাৰ অসমত কৰিবলৈ অকমান দিগদাৰ হয় বুজি পাইছা নে আমাৰ মানে বস্তুৰ একচেপ্টেন্সটো অলপ বেলেগ হয় কাৰণ আমাৰ এনেকুৱা চাগে কৰা নাই নেকি ন আগতে নাই কৰা নাই চাগে মানে বাহিৰতহে কৰিছে আৰু সেইটো ওপৰত কেক বি দিছে মানে অসমত তোমাৰ কি হয় অকমান কালচাৰেল আৰু অলপ বেলেগ বেলেগ ন আমি সেইবিলাক বস্তু তেনেকে অপেনলি কিছুমান কথা পতা নহয় তো তেনেকুৱা আৰু ভাল লাগিল কৰি যোৱা আৰু ভাল ভাল মেছেজ দিবলৈ ট্ৰাই কৰিছা তাকে সেইটো কিছুমান আমি টপিক ওলাব ট্ৰাই কৰিম বাকি এটা হলে ইমানটা দিছো এইটোক মাত্ৰ বাই বাই দি দিয়া বাই বাই সেইটো এটা দি দিয়া বাই বাই আৰু সেইটোতো এটা বাই 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 বাই